নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু মই আপোনালোকক দেখুৱাইছোঁ এখন ৰিজৰ্ট। আমাৰ ইয়াত জাগাৰাৰ পৰা অলপমান যাব লাগে, জাগাৰা বুলি কয়, তাৰ পৰা অলপমান যাব লাগে ৰিজৰ্টখনত। বহুত ধুনীয়া এটা পৰিৱেশ। তাত মই বেছি ভালকৈ একো দেখুৱাব পৰা নাই, কিন্তু অলপমান দেখুৱাই দিছোঁ, কাৰণ মই মোবাইল নিয়া নাছিলোঁ, মোৰ ভণ্টি মোবাইলেৰে কৰিছিলোঁ ভিডিঅ'খিনি। আৰু চাওকচোন পৰিৱেশটো বহুত ভাল লাগে মানে। আৰু ইয়াত যায় কিবা এটা শান্তি পোৱা যায় আৰু বহুত মানুহ আহে। ময়ো ভাবিলোঁ অলপমান ভিডিঅ' কৰি লৈ যাওঁ, মানে আপোনালোকক দেখুৱাই দিলোঁ। চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ। এই পুখুৰীটো সৰু সৰু ঘৰবিলাক একদম মানে বিৰাট ভাল লাগি গৈছে। আৰু ইয়াত এখন ঘোঁৰা গাড়ীও আছে, মানে ভাল লাগে আৰু পৰিৱেশটো। এই ৰিজৰ্টখনত যাই মই পূৰা ঘূৰি আছোঁ, একেবাৰে ফুৰি আছোঁ, চাই আছোঁ, ফটো উঠিছোঁ। ফটো কিছুমান পিছফালে লগাই দিম, কেনেকুৱা আহিছে ক'ব। ইয়াত এইটো ছাগলীও আছে, ঘোঁৰা আছে, এনেকৈ বান্ধি থৈ দিছে। ভাল লাগিছে যাই কিনে। আৰু এইটো বগা ঘোঁৰা, আৰু এইটো পুখুৰী, এনেকৈ বহুত কিবা কিবি আছে। আৰু আমি পূৰা একদম ঘূৰিছোঁ ফুৰিছোঁ, একদম মানে মজা লাগি গৈছে। আৰু ইয়াত চাওকচোন মানুহ কিমান মানুহ আহিছে। এয়া মানুহ মানে বহুত মানুহ আছে, আৰু বহুত মানুহ আহে মানে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে প্ৰায় মানুহ থাকে। পুখুৰী চাওক কিমান দীঘল পুখুৰী। আৰু ইয়াতে ভিডিঅ'টো সামৰিছোঁ, আৰু তাৰ নেক্সট ভিডিঅ'ত লগ পাম।